কি হৈছে কি হাই বহুত দিনৰ পিছত আহিলোঁ ব্লগটো নতুনকৈ ষ্টাৰ্ট কৰিবলৈ 2 মাহমান হৈ গ'ল অলপ কামত বিজি আছিলোঁ চ' ব্লগকেইটা কণ্টিনিউ কৰিব পৰা নাছিলোঁ মোৰ যি ট্ৰেভেল ভিডিঅ'ছ আছিলে আগৰে হয় জানুৱাৰী মানৰে হয় তাৰপিছত মই ব্লগ দিয়ে কৰাই নাছিলোঁ চ' ভাবিছোঁ আকৌ এবাৰ ষ্টাৰ্ট দিওঁ এই ফেনখন অফ কৰিব লাগিব ফেনখনৰ কাৰণে চাগে বহুত আৱাজ আহি আছে ফেন অফ বাকী বস্তু এটা এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁহে চ' তাৰ বাবে অলপ পঢ়া শুনাত বিজি আছিলোঁ ন অলপ পঢ়া শুনা হৈছে চ' তাৰ বাবে অলপ ব্লগছ বা এনেকুৱা কণ্টিনিউ কৰিব পৰা নাই মই ভালকৈ ওলাই যোৱা নাই ক'তো চাগে মই হিন্দী চেনেল এটা বনাম সেইটো ছাবস্ক্ৰাইব কৰিব যদি ইচ্ছা কৰে বা কৰি ল'ব আৰু একো নাই বাকী এতিয়া নিউজ পেপাৰ পঢ়ি আছোঁ সেইকাৰণে ফাৰ্ষ্টতে নিউজ পেপাৰৰ ভিডিঅ' দেখালোঁ ৰাতিপুৱা হৈছে ত' দেখাই আছোঁ কিহৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ ৰ'ব চ' এইটোৱে মোৰ প্ৰিপেৰেশ্যনৰ হেৰি স্পেলিংটো ৰং আছে দেই ষ্ট্ৰেটেজি মাফ কৰিব এইটো কাৰণে মায়ে মাতিছে অঁ কোৱা অঁ গম পোৱা নাই চাগে ৰ'বা থৈ চাইলেণ্ট হৈ আছিলোঁ ন মায়ে মাতিছে আহি আছোঁ এই মাৰ মানে কিবা এটা অৰ্ডাৰ আছিলে অৰ্ডাৰটো ৰিটাৰ্ণ কৰিব লাগে চ' এইটো অৰ্ডাৰ তাৰ কাৰণে মাতিছিলে আৰু ভাত খাব মাতিছে চ' অৰ্ডাৰটো দিলোঁ ৰিটাৰ্ণ মানে বেক কৰি দিওঁ দেন লৈ গৈ আছোঁ চ' বেক আহিলোঁ ভাতটো খালোঁ বাৰু মায়ে গালি পাৰি আছিলে বেছি খাব নোৱাৰিলোঁ কেইটামান ইমান কেইটা 2-3 খালোঁ যিহে ৱাই চাই ৱাই ৰাতিপুৱা ব্ৰেড বাটাৰ খাই দিয়ে আৰু এইফালে মোৰ মৰমৰ চুমি আহিছে চুমিক দেখাই আছোঁ ৰ'ব চ' এই হ'ল মোৰ মৰমৰ চুমি পাত্তাই নিদিছোঁ ৰিচেণ্টলি মাক হৈছে ন 5টা পোৱালি 5জনী নে 5টা পোৱালি কিবা মিক্স আৰু 5টা পোৱালি হৈছে এবছৰে হোৱা নাই পোৱালি দিব হ'লেই এই চুমি কি হৈছে কি ভয় খাইছে চ' থাকিব দিওঁ নিজে ক'ত জেগাই কি কৰে নাজানো শুই থাকিব ইমান খাচ নাছিলে কণী তাৰপিছত কি আছিলে ৰ'ব কি আছিলে অলপ ব্লড ক্ৰাছ ইউ পি চি কেনেকৈ দিম মই নিজে নাজানো আৰু কণী আছিলে আৰু চয়াবিন আছিলে আৰু ভাত 2 আৰু দালি সেয়াই বেছি খাচ নাথাকে দিয়ক কেতিয়াবা থাকে চিলি চিকেন এইবিলাক মায়ে বনাই কিনি কৰি থাকে এই চাচোন কি হৈছে ভয় হৈছে নেকি নাখাবি হয় গৰম লাগিছে ফেনৰ লগত আৱাজ অলপ চ' এতিয়া পঢ়ি লওঁ অলপ পঢ়োঁ দেন শুম বা ক'ত সোমাইছে চাচোন এবাৰ ক'ত সোমালে সেইফালে মোৰ কিতাপ আছে তাত তোৰ নিগনি নাই কিতাপ আছে বাদাম চাদাম পেকেট দুটা থাকে এইখন নাছিলে আজি সোমাই দিছে কাৰণে আৰু কিতাপখিনি মানে কিবা অদ্ভুত লগা হৈছে আৰু এইফালে মোৰ ৱাই বাতি পাৰ্মানেণ্ট ৰুম নহয় ন যেনেকৈ তেনেকৈ থাকক আৰু কিবা ষ্ট'ৰ ৰুম আছিলে এইটো আৰু এইফালে পানীৰ কাৰণে বাথৰুম টাইপ লগা হৈছে টাইলছ আছিলে মানে নৰ্মেল ৱাল আছে বাট কিবা পানীখিনি অলপ ল' এৰিয়াটো হয় চ' পানীৰ কাৰণে প্ৰব্লেম হয় পানী সোমাই আহে বা ভিজি যায় চ' মানে দেউতাই টাইলছ লগাই দিছে বাথৰুম বুলি নাহিব আকৌ ষ্ট'ৰ ৰুম চাওঁ এইকাৰণে বস্তু পেলাই পৰি আছে মোৰ হেলমেট এইটো বহুত দিনৰ পৰা ইউজ কৰা নাই এই ফেফটা খাই থৈছে আৰু এইবোৰ মই পেপাৰ যি পঢ়িছোঁ কাৰেণ্ট এফেয়াৰ্ছ মোৰ কাৰেণ্ট এফেয়াৰ্ছ চব লিখা আছে কাৰেণ্ট এফেয়াৰ্ছ কি ভাবিব কি इतना लड़का पढ़ा हो गया भाई सो आज पढ़ाई नहीं सो पढ़िब লাগিব দেন পঢ়িব লৈছিল জানানে ভাতটো খাইলো বুলি ক'লো ন তো মন ধৰি গ'ল এতিয়া চাগে ৰাতিহে বঢ়া হ'ব সন্ধিয়াকৈ এতিয়া কেইটা হৈছে সন্ধিয়াই হৈছে বাৰু আজিকালি দিন দুপৰ গমেই নাপায় কিমান ফ'কাছ কৰে 5:06
চ' এতিয়া অলপ শুই লওঁ, নহ'লে আকৌ ৰাতিকে টোপনি ধৰিলে চেছ। কফি খাই জীয়াই আছোঁ আৰু কফি খাব মন নাই মোৰ, টোপনি বহুত মাথা বিষায়, মানে মনতকৈ বেছি নিচাই দিয়ে কফি আজিকালি মোৰ। চ' অলপ টোপনি মাৰি লওঁ, টোপনি মাৰিম বাৰু আগত লেপটপটো লৈ পেলাই, পুৰণা লেপটপ মেট্ৰিকত দিনতে পোৱা মই লেপটপ। চ' তাতে কিবা কিবি খুচৰি ফুৰিছিলোঁ মোৰ ভিডিঅ'ছ। এইটো ভিডিঅ' চাইছে যদি নাজানো আৰু ক'ত গ'ল। এইটো যদি চোৱা নাই চাই ল'ব, অলপ ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ ৰ'বা। যদি চোৱা নাই চাই ল'বি, ইউটিউবত দিয়া আছে ভালকৈ। ওৱান অফ মাই ফেভৰেট ভিডিঅ'। আপোনালোকে কেনেকুৱা নাজানো, কিন্তু মোৰ হিচাপে মই যিমান কষ্ট কৰিছোঁ এইখিনি ভিডিঅ'ত ইমান যাবলৈ দূৰলৈ, এইখিনি কাৰণে বহুতখিনি। চ' অলপ চাই লওক, বাৰে বাৰে চাই থাকিব মন যায়। হ'ব দিয়ক, বাকী পিছত চাবা। আৰু ৱাইড এংগল লেন্সখন ল'ব লাগিব, UPSC হৈ লওঁ, তাৰপিছত ব্লগিং কৰিম। যদি ব্লগিঙৰ ওপৰত বাঢ়ি যায়, আপোনালোকে কৃপা কেনেবাকৈ যদি বাঢ়ি যায়, UPSC মই দিব পাৰোঁ, মানে কি কয় IAS দিব পাৰিম। যদি পাছ হওঁ, আশাটো লগা নাই, যোনখিনি মোৰ কাণ্ড কি বুলি কয় কাণ্ড যি কৰি আছোঁ মই, সেইটোত আশা লগা নাই যে মই হ'ব পাৰিম, বাট ষ্টিল মটিভেট হৈ আছোঁ অলপ চলপ, যাৰ কাৰণে মই এপ্লাই কৰিব ওলাইছোঁ। কষ্ট কৰিব লাগিব, মটিভেশ্যন দিব আপোনালোকেই মেইন মটিভেশ্যন মোৰ, বুজিছে? চ' অলপ শুই লওঁ, ক'ত গ'ল মোৰ হাতে চাতে কৰা কাম নাই, যে কেপ লৈ বন্ধ কৰ, এইটোৱে মোৰ মটিভেশ্যন। কি কেপো নালাগা হৈছোঁ নেকি? চ' আহি আছোঁ অলপ পিছত, শুই লওঁ অলপ, বুজিছে? আপোনালোকে শুৱক, সন্ধিয়া হৈছে কিনে কি হৈছে ধৰিবই নোৱাৰে নহয়, 6টা 7টালৈকে পোহৰে হৈ থাকে। সেই দিয়ক, পিছত লগ পাইছোঁ। চ' তেতিয়াই যি ক'লোঁ শুম বুলি, শুই পেলাই ভাবিছিলোঁ 7টামানত উঠি পঢ়িম, আকৌ ৰাতি 12টালৈকে। নহ'ল, কেইটা বাজিছে এতিয়া? ঘূৰিও নাই এতিয়া, চাগে 8:30মান বাজিছে, নাজানো। যিমানখিনি আন্দাজ মতে কৈছোঁ আৰু 6 চেঞ্চ সেইখিনি চাই কৈছোঁ যে 8:30মান বাজিছে চাগে। ক'ত 7টাত উঠা মানুহ, ক'ত 7:30 8টা বাজি গ'ল উঠিবলৈ। এতিয়া কিমান পঢ়িম নাজানো আৰু। চ' ভালকৈ ট্ৰাই কৰিম, যিমানখিনি পঢ়িব পাৰোঁ পঢ়িম। আৰু এয়া বুকছ ওলাই লৈছোঁ মই, এয়া হ'ল চাৰ্ভিং ইউজিং এজ জিঅ'গ্ৰাফী। অলপ চাম, জিঅ'গ্ৰাফী মেজৰ নামতহে মেজৰ ল'লোঁ, ক্লাছত একো নুবুজিলোঁ, মানে ছাৰহঁতে বুজাইছিলে কিন্তু মোৰ মনলৈ নোসোমালে ভালকৈ। জানেইচোন কলেজীয়া দিন উৎপতীয়াৰ, এক্সামৰ টাইমত এটা দুটা পঢ়া যায়, যোনকেইটা মানে কমন হেৰি থাকে আৰু ছাৰহঁতে ভালকৈ বুজাই দিয়ে কেইটা ভালকৈ, অলপ সেইটো টাইমত পাহৰিয়ে যাওঁচোন। আৰু যিহে এক্সাম হ'ল এইবাৰ, চাই লিখা। চ' এতিয়া অলপ পঢ়োঁ, বাপৰে বুক এটাত পঢ়িব লাগে। এইখন বুকটো একোৱে নহয়, আৰু বুক আছেই পঢ়িব লাগে। NCERT পঢ়িলোঁ, তাৰপিছত এইখনতো ফিজিকেল জিঅ'গ্ৰাফী, ইকনমিক জিঅ'গ্ৰাফী, কিবা কিবি বহুত আছে। চ' শেষ কৰোঁ, অলপ পঢ়ি লওঁ। এতিয়া ফেনখন মানে অফ কৰি থৈছোঁতো, নহ'লে চাউণ্ডৰ কাৰণে প্ৰব্লেম হয়, চাউণ্ডৰ বাবে প্ৰব্লেম হয় কাৰণে ফেনখন অলপ অন কৰিব লাগিব। কিন্তু ভ্লগটো তাৰ আগত শেষ কৰি নিদিওঁ চাগে, আজি ৰাতি পঢ়া শেষ হ'লে ভাত খোৱা টাইমত আকৌ আহিম, পঢ়ি লওঁ। আৰু মানে মোৰ প্ৰব্লেমটো হ'ল, মই পঢ়াৰ টাইম লেপছটো দিব পৰা নাই, কাৰণ মোৰ ট্ৰাইপডডাল বৰ্তমান বেয়া হৈ আছে। চ' ট্ৰাইপডডাল আহিলে দেন মই পঢ়াৰ টাইম লেপছটো দি দিম নেকি। টিল দেন বাই, নহয় আহি আছোঁ ৰ'ব, ক'ত যাহে। চ' গাইজ এট লাষ্ট কেইটা বাজিছে ৰ'ব, আন্ধাৰ ন ৰুমটো, ফ্লেছ ইউজ কৰি আছোঁ মোবাইল দিয়ে। চ' এতিয়া টাইম হৈছে দেখা পাই নাপাই আকৌ, সেই মই কৈ দিছোঁ, টাইম হৈছে 10:30 বাজিব আৰু 10:22। চ' ইমানখিনিলৈকে তেতিয়ালৈকে পঢ়িলোঁ। আৰু এনেই আজি কি বুলি কয় ৰিভিজনহে কৰিছিলোঁ। চ' ইমান এনেকৈ কৰা নাই, জাষ্ট নৰ্মেলি অলপ ৰিভিজন কৰিলোঁ, চালোঁ যোনবিলাক পাহৰিছিলোঁ এই লাষ্ট সপ্তাহতে পঢ়া, মানে জুনৰ ফাৰ্ষ্ট উইকছ
আজি অলপ ৰিভিজন কৰিলোঁ আৰু কালিৰ পৰা কণ্টিনিউছ হ'ব লাগিব। চ' তাৰ বাবে আৰু ভাত নাখাওঁ, বহুত খাই লৈছোঁ আজি, ৰাতিপুৱাৰ পৰা খায়ে আছোঁ। মায়ে মাতিলে ক'ব লাগিব, কালি খাবই লাগিব আৰু ভাতটো নাখাওঁ, অলপ কালি খাই ল'ম লাগিলে। চ' আজি দিনটো এয়ালৈকে, বেছি নাছিলে, কিনো কৰিম, তাতে লকডাউন আৰু এক্সপিৰিয়েঞ্চ হিচাপেতো পঢ়িব লাগিব, ৰুমৰ ভিতৰত থাকিব লাগিব। আৰু আছে ৰ'ব দুদিনমান আছে, কিবা এটা এনেই ওলাই যাম কেইদিনমান পিছত। চ' তেতিয়া ভ্লগছবোৰ আহিব আৰু ডেইলি কিবা কিবি হৈ থাকিলে আহিব। আৰু নহয় কালিৰ পৰা চাগে উইকলি এবাৰ দুটাৰটো ভ্লগছ আহি থাকিব। আৰু যি কৰোঁ যি নহয় সেইটো দেখাবই লাগিব, কাৰণ বেলেগ উপায় নাই একো। যদি আগবাঢ়ি যায় এইটো চেনেল তেতিয়া বেলেগ কথা বাৰু। ষ্টিল তেতিয়ালৈ এইটো এনেকৈয়ে পঢ়িব লাগিব। চ' গুড নাইট, ইয়ালৈকে আছিলে। আৰু কালি ৰাতিপুৱা জলদি উঠিবলৈ ভালকৈ পঢ়িব লাগিব, মানে এইকেইদিন অলপ দিলটো দিয়া থা মেৰা, ইছলিয়ে অলপ সেইকাৰণে অলপ প্ৰব্লেম হৈছিল পঢ়িবলৈ, এতিয়া বাৰু ঠিক হৈছে। চ' মোৰ কিতাপবোৰ এনেকৈ থাকিব। আৰু এতিয়া মোক লাগে কাপোৰখন, কেনে নৰ্মেল ফাটা চিটাখন কিবা লৈছে, আৰু দুখীয়া মানুহ কি কৰিম। তাৰপিছত তাৰ ব্লেংকেটো ল'ব নোৱাৰি, কিন্তু মোক এখন কাপোৰৰ দৰকাৰ। তাৰপিছত এখন মোৰ এক্সটেনশ্যন বৰ্ডখন এনেকৈ থাকে আৰু অফ কৰি থোৱা আছে বাৰু। এতিয়া লেপটপৰ চাৰ্জাৰডাল ওলাওঁ, ৰ'ব এডিটিং কৰি আছোঁ না, নাই লেপটপত চাৰ্জাৰ লাগিব। তাৰপিছত এয়া মোৰ ফ্লেছ মোবাইল হেৰি কাৰণে, নহ'লে প্ৰব্লেম হয়, আন্ধাৰ দেখা পায়। চ' আজিৰ বাবে ইমানখিনিয়ে আছিলে, সামৰিছোঁ। কেবটো ক'ত গ'লে, মোৰ কেব পেট বাদ দিয়ক, আজি হাতেৰে কৰিছোঁ, বাই হা।